হেল্ল' বন্ধুসকল, এই পৃথিৱীখনত জীয়াই থাকিবলৈ দৈনন্দিন জীৱনৰ সৰু ডাঙৰ কাম কাজবিলাক সম্পূৰ্ণ কৰিবলৈ প্ৰতিটো ক্ষেত্ৰতে বিজ্ঞানৰ আৱিষ্কৃত আহিলাবিলাক ব্যৱহাৰ কৰি আহিছোঁ। সময়ৰ পৰিৱৰ্তনৰ লগে লগে অহা বিভিন্ন দিশত নতুন নতুন টেকন'লজিৰ সহায়ত নতুন নতুন যন্ত্ৰপাতিবিলাকৰ আৱিষ্কাৰ কৰিছে আৰু এই আৱিষ্কাৰবিলাকৰ ব্যৱহাৰে মানুহৰ জীৱন যাপন আৰু সহজ কৰি তুলিছে। টেকন'লজিৰ এই নতুন যুগত প্ৰতিটো দেশে তেওঁলোকৰ স্থান উচ্চ পৰ্যায়ত ৰাখিবলৈ প্ৰতিনিয়ত কঠোৰ পৰিশ্ৰম কৰিয়েই আছে আৰু এই দেশবিলাকৰ মাজত জাপান হৈছে এনেকুৱা এখন দেশ যি টেকন'লজিৰ ফিল্ডত সকলোতকৈ আগত। জাপানৰ মানুহবিলাকে ডাঙৰ বস্তুৰ পৰা আৰম্ভ কৰি অতি ক্ষুদ্ৰ বস্তুবিলাককো টেকন'লজিৰ ব্যৱহাৰে সহজ কৰি তুলিছে। ৰাতিপুৱা শুই উঠাৰ পৰা আকৌ ৰাতি হোৱালৈকে আহাৰ গ্ৰহণ কৰা আনকি টয়লেট কৰা পৰ্যন্ত সকলো কামতেই জাপানীসকলে টেকন'লজি ব্যৱহাৰ কৰে। তো আজিৰ ভিডিঅ'টোত জাপানীসকলে ব্যৱহাৰ কৰা এনেকুৱাই কেইটামান অদ্ভুত টেকন'লজি সম্পৰ্কে জানিম। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। টয়লেট চিংক। অতিমাত্ৰা গছ-গছনি কাটাৰ ফলত বাঢ়ি যোৱা গোলকীয় উষ্ণতা আৰু প্ৰদূষণৰ কাৰণে বেছিভাগ দেশবিলাকতে পানীৰ অভাৱ এটা কমন প্ৰব্লেম হৈ পৰিছে। বিশেষকৈ গৰম দিনত কিছুমান জেগাত গা ধুবৰ কাৰণে যথেষ্ট পৰিমাণৰ পানী পোৱা নাযায়, যাৰ কাৰণে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। কিন্তু আমি জানো যে উন্নত টয়লেটবিলাকত এটা ফ্লাছ টেংক লগোৱা থাকে, য'ত সাধাৰণতে 7 পৰা 8 লিটাৰ পানী জমা হৈ থাকে আৰু আমি প্ৰত্যেকবাৰ ফ্লাছ কৰাৰ সময়ত সেই জমা হৈ থকা পানীখিনিৰ অপচয় হয় আৰু এনেকৈ পানীৰ অপচয় হোৱাটো কিন্তু জাপানীসকলে সহজতে মানি ল'ব পৰা নাই। সেইকাৰণে তেওঁলোকে আৱিষ্কাৰ কৰিলে এনেকুৱা এটা ফ্লাছ টেংক, য'ত ফ্ৰেছ পানীৰ পৰিৱৰ্তে আমি ব্যৱহাৰ কৰা পানী টেংকত জমা হৈ থাকিব, যাক আমি পানী ৰিচাইকেল বুলিও ক'ব পাৰি। আৰু নেক্সট টাইম আমি ফ্লাছ কৰিলে ফ্ৰেছ পানীৰ পৰিৱৰ্তে এবাৰ ব্যৱহাৰ কৰা পানী পুনৰাই ব্যৱহাৰ হ'ব। এই ক্ষেত্ৰত বেচিনৰ পৰা এটা পাইপ ফ্লাছ টেংকত লগোৱা থাকে, য'ত আমি বেচিনত ব্যৱহাৰ কৰা পানী পাইপৰ যোগেদি ফ্লাছ টেংকত জমা হয় আৰু এনেকৈয়ে পানী ৰিচাইকেল কৰা হয়। জাপানীজ ছাতি। আপুনি হয়তো ভাবিছে যে ইয়াত আকৌ দেখাব লগা বস্তু কি আছে, কিন্তু সাধাৰণতে আমি ব্যৱহাৰ কৰা ছাতিবিলাকৰ সহায়ত বৰষুণৰ সময়ত কেৱল ওপৰৰ অংশখিনি অৰ্থাৎ মাথাটোহে বৰষুণৰ পৰা ৰক্ষা কৰিব পাৰি আৰু শৰীৰৰ বাকী অংশখিনি বৰষুণত ভিজি যায়। কিন্তু এই ছাতিটোৰ সহায়ত বৰষুণৰ সময়ত সম্পূৰ্ণ শৰীৰটো বৰষুণৰ পৰা ৰক্ষা কৰিব পাৰি। এই ছাতিটোৰ আৰু এটা সুবিধা হৈছে যে বতাহ আৰু বৰষুণ একেলগে ছাতিটোৱে প্ৰতিৰোধ কৰিব পাৰে। জাপানীজ ভেণ্ডিং মেচিনছ। ভেণ্ডিং মেচিনবিলাক সাধাৰণতে দেখাত ATMৰ নিচিনা, য'ত কাৰ্ড সোমালেই আমি আমাৰ প্ৰয়োজনীয় সামগ্ৰীবিলাক পাই থাকোঁ আৰু আমাৰ দেশৰ বেছিভাগ ভেণ্ডিং মেচিনবিলাক কিন্তু এয়াৰপৰ্ট আৰু মেট্ৰ' চিটিবিলাকত দেখা পোৱা যায় আৰু সেইবিলাকত কেৱল চিপছ আৰু ক'ল্ড ড্ৰিংকছৰ নিচিনা সামগ্ৰীহে ক্ৰয় কৰা হয়। কিন্তু জাপানীজ ভেণ্ডিং মেচিনবিলাকত কেৱল চিপছ আৰু ক'ল্ড ড্ৰিংকছৰ নিচিনা সামগ্ৰীয়ে সীমাবদ্ধতা নহয়, লগতে দৈনন্দিন প্ৰয়োজনীয় সকলোবিলাক সামগ্ৰী এই ভেণ্ডিং মেচিনৰ পৰা ক্ৰয় কৰিব পৰা যায়। এই মেচিনবিলাকত কণী, বাৰ্গাৰ আৰু অন্যান্য খোৱা বস্তুৰ পৰা আৰম্ভ কৰি কাপোৰলৈকে বিক্ৰী কৰা হয়। ATMৰ নিচিনা এই মেচিনটো জাপানৰ সকলো জেগাত উপলব্ধ হোৱাৰ কাৰণে তেওঁলোকৰ দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীবিলাক ক্ৰয় কৰাত আৰু বেছি সহজ কৰি দিছে। জাপানীজ ৰাউণ্ড কিবৰ্ড। জাপানত এনেকুৱা এটা কিবৰ্ড ব্যৱহাৰ কৰে যি দেখাত সাধাৰণতে ঘূৰণীয়া আৰু গোটেই জাপানত যে এনেকুৱা ঘূৰণীয়া কিবৰ্ডৰ ব্যৱহাৰ কৰে তেনেকুৱা নহয়। এই কিবৰ্ডটো জাপানীজ গুগল টিমে তেওঁলোকৰ পাৰ্চনেল ব্যৱহাৰৰ কাৰণে কাষ্টমাইজ কৰি এনেকুৱা ঘূৰণীয়াকৈ বনাইছে। দেখাত এই কিবৰ্ডটোত কাম কৰা কঠিন বুলি অনুভৱ হ'লেও কিন্তু তেওঁলোকে দাবী কৰে যে সাধাৰণ কিবৰ্ডৰ তুলনাত ইয়াত আৰু দ্ৰুতগতিত কাম কৰিব পৰা যায়। আৰু এই কিবৰ্ডটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ই কেৱল জাপানতে উৎপাদিত হয় আৰু জাপানীজ লেংগুৱেজতে বনোৱা হয়। এই কিবৰ্ডটো কমাৰ্চিয়েলি এভেইলেবল নহয়। টাৰ্নিং ট্ৰেইন চিটছ। কোনো এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰাৰ কাৰণে আমি বিভিন্ন ধৰণৰ যান বাহন ব্যৱহাৰ কৰোঁ, তাৰ মাজত ট্ৰেইনো অন্যতম। ট্ৰেইনত ভ্ৰমণ কৰাৰ সময়ত বহুতৰে টোপনি, বমি আৰু অন্যান্য প্ৰব্লেমত পৰা দেখা যায়। সাধাৰণতে এনেধৰণৰ প্ৰব্লেমক ম'শ্যন চিকনেছ বুলি কোৱা হয়, অৰ্থাৎ যিটো দিশত গাড়ী যায় আপুনি যদি তাৰ ওলোটা দিশত বহে তেন্তে আপোনাৰ বমি বমি ভাৱ হ'ব পাৰে। আৰু জাপানত যেতিয়া ৰেল লাইনত ভিৰ লাগে তেতিয়া তাত থিয় হৈ থকাৰো অলপো জেগা নাথাকে। সেইকাৰণেই এই দুটা সমস্যাৰ পৰা মুক্তি পাবলৈ জাপানীসকলে ট্ৰেইনত এনেকুৱা এটা চেয়াৰ ইনষ্টল কৰিছে যিটো সাধাৰণতে চাৰিওফালে ঘূৰাব পৰা যায়। তো যিসকলৰ ম'শ্যন চিকনেছ আছে তেওঁলোকৰ কাৰণে এই চিটটো পাৰফেক্ট এটা সলিউশ্যন। আৰু ট্ৰেইনত যেতিয়া ভিৰ লাগে তেতিয়া এই চিটবিলাক ভাঁজ কৰি থিয় হৈ থাকি ট্ৰেইনত জেগা বঢ়াব পৰা যায়। চ' বন্ধুসকল, আপোনালোকে দেখা জাপানীজ টেকন'লজিবিলাকৰ ভিতৰত কোনটো বেছি ভাল লাগিছে কাইণ্ডলি আমাৰ ভিডিঅ' কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰেই নাপাহৰিব আৰু এনেকুৱাই ইণ্টাৰেষ্টিং ভিডিঅ' চাবৰ কাৰণে আমাৰ এই পৰিজ্ঞান চেনেলটো ছাবস্ক্ৰাইব কৰিব।